নমস্কাৰ। এইখিনি সময়ত জলফাইৰ আচাৰ সকলোতে বিখ্যাত নহয় জানো? আমিতো আচাৰ প্ৰায়ে খায়ে থাকোঁ। আজি মই ভাবিলোঁ অকণমান বেলেগকৈ বনাওঁ, মানে মিঠা আচাৰ বনাওঁ। জলফাইৰ এনেই টেঙা বা জ্বলা দিয়া আচাৰহে বনায়। মই এনেই ইমান জ্বলা খাব নোৱাৰোঁ, সেইকাৰণে ভাবিলোঁ মিঠা আচাৰকে বনাই দিওঁ। মোৰ জলফাইৰ এমাউণ্টটো দেখি নাহাঁহিব আকৌ। মানে আগতে মই কেতিয়াও ট্ৰাই কৰি পোৱা নাই মিঠা আচাৰ, এইবাৰ ফাৰ্ষ্ট টাইম বনাইছোঁ, সেইকাৰণে অলপমান লৈছোঁ আৰু মাজতে কফি একাপো খাই ল'লোঁ। মইনো কেনেকৈ বনাইছোঁ ৰেচিপিটো মই বাৰু ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে নিজৰ ষ্টাইলত বনাই চাবচোন। মোৰ ওচৰত যিহেতু এতিয়া গুড় নাই, গতিকে মই চেনিকেই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে থাকিলে গুড় ব্যৱহাৰ কৰিব পাৰে। আমিতো জলফাই প্ৰায় খায়ে থাকোঁ। জলফাইৰ কিন্তু উপকাৰিতা জানেনে বাৰু আপোনালোকে? জলফাইত সৰহ পৰিমাণে ভিটামিন ই থাকে। সেইকাৰণে জলফাই খোৱাটো স্কিনৰ কাৰণে ভাল বুলি কোৱা হয় আৰু ইয়াৰ এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টিজৰ কাৰণে বহুত বেমাৰতো ই ভাল বুলি কোৱা হয়। সেইকাৰণে জলফাই খাব আৰু হেল্ডি থাকিব। মোৰ ইপিনে মিঠা আচাৰ ৰেডি হৈ গ'ল। আজিলৈ পিছে এৰিছোঁ, বাই।